ইভিনিং আমি আজি বৰশী বাবলৈ গৈছিলোঁ পিছফালে পুখুৰীটোত। তাৰপৰা ৰূপচন্দা মাছ এজনী আহিলে, কিমান ডাঙৰ হ'ল চোন। বাইবুটি জীয়াই দিওঁ বাইবুটি আহে, বাইবুটি জীয়াই দিওঁ বাইবুটি আহে। তাৰপৰা আগফালৰ পুখুৰীটোত বাইছিলোঁগৈ, তাৰপৰা গৰৈ মাছ এটা আহিলে, সেইটো জীয়াই দিলোঁগৈ আকৌ। তাৰপৰা এনেই ৰাতিও হ'বলৈ আছে, আকৌ এজনী ফচকৈ একেবাৰে তললৈ পানীলৈ ভৰাই লৈ গ'ল নহয়। তাৰপৰা দাঙি আনিলোঁ এজনীচোন ৰূপচন্দা মাছ। এনেই ভালেই পাইছেনে বেয়াই পাইছে জানো, বৰশীটো লাগে আহে। এতিয়া মুখে চুখে বৰশী লাগি একেবাৰে ফাল খাইছে, তেজ ওলাইছে। এতিয়া এনেকৈ আৰু পানীত দিয়াই থৈ দিওঁ আৰু। আমাৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। দাঙিব নি ক আছে। বৰশীত যে লাগিছিলে এইজনী মাজনী, সেইকাৰণে ভাল পাইছে নে কিয়ে নে বিয়াই পাতিব নে কিয়ে নে।